তলৰ কোনখন অসমৰ একমাত্ৰ বৰ্ষাৰণ্য চাৰিটা অপচন দিয়া আছে মানৱ ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই নৱেম্বৰ বৰ্ষাৰণ্য ওপৰৰ এখনো নহয় উত্তৰটো হ'ব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এইখনেই হৈছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য আৰু ইয়াক পূবৰ আমাজন বুলিও কোৱা হয় 2020 চনৰ 23 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল নামবৰ পক্ষী অভয়াৰণ্য অসমৰ কোন জিলাত আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব গোলাঘাট আৰু কাৰ্বি আংলং জিলাত আছে নামবৰ পক্ষী অভয়াৰণ্য আৰু 2000 চনৰ 27 জুলাইত এখন অভয়াৰণ্য হিচাপে অসম চৰকাৰে ঘোষণা কৰিছিল অসমৰ কোন জিলাত স্কিল ইউনিভাৰ্চিটি নিৰ্মাণ হৈ আছে অৰ্থাৎ উত্তৰ পূবৰ প্ৰথমখন স্কিল ইউনিভাৰ্চিটি অসমত কোনখন জিলাত আছে উত্তৰ হ'ব দৰং জিলাত বৰ্তমান এখন নিৰ্মাণ অৱস্থাত আছে ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিল 15 ফেব্ৰুৱাৰী 2021 চনত ডিস্কভাৰী অফ আছাম নামৰ কিতাপখন কোনে লিখিছিল চাৰিটা বিকল্প দিয়া আছে উত্তৰ হ'ব চাৰিটাৰ ভিতৰত এ অপচন কাৰেক্ট সতীশ চন্দ্ৰ কাকতি লিখিছিল ডিস্কভাৰী অফ আছাম নামৰ কিতাপখন Question number 5 আছে পবা অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত পবা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন দ্য হুইচ অফ ডিষ্ট্ৰিক্ট অফ আছাম আনসাৰ হ'ব ধেমাজি জিলাত আৰু ই বনৰীয়া মহৰ বাবে বিখ্যাত ৱাটাৰমেন অফ ইণ্ডিয়া বুলি কাক জনা যায় চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰাজেন্দ্ৰ সিনহাক জনা যায় ৱাটাৰমেন অফ ইণ্ডিয়া বুলি আৰু যাদৱ পায়েং তেখেতক ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি জনা যায় আৰু তেখেতৰ হাবিখনক জনা যায় মলাই কাঠনি বুলি ডিজিৰ এটা সুবিধা থকা অসমৰ প্ৰথমটো বিমানবন্দৰ কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আৰু ডিজিৰ এটা ফেচিলিটি এটা এপৰ জৰিয়তে মানুহৰ কি কৰা হয় বিমান যাত্ৰীসমূহৰ FRT ফেচ ৰিকগনিশ্যন টেকনলজিৰ দ্বাৰা যাত্ৰা অধিক সহজ কৰা হৈছে আৰু অসমত ই আৰম্ভ হৈছে 20 আগষ্ট 2023 চনৰ পৰা জিআই টেগৰ স্বীকৃতি লাভ কৰা অসমৰ প্ৰথমবিধ সামগ্ৰী কি আছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মুগা চিল্কে প্ৰথম জিআই টেগৰ সুবিধা লাভ কৰিছিল আৰু 2007 চনত লাভ কৰিছিল আৰু গামোচাখনে জিআই টেগ লাভ কৰিছে এইটো আছিল 13 ডিচেম্বৰ 2022 চনৰ Question number 9 নীতি আয়োগৰ প্ৰথম বৈঠক কেতিয়া বহিছিল উত্তৰ হ'ব 2015 চনৰ 8 জানুৱাৰী তাৰিখে প্ৰথমখন বৈঠক বহিছিল আৰু ফুল ফৰ্ম হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আৰু নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী 10 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধানখন পক্ষী উদ্যান কি আছিল ফাৰ্ষ্ট বাৰ্ড চেঞ্চুৰী অফ আছাম উত্তৰ হ'ব দীপৰ বিল পক্ষী অভয়াৰণ্য মানুহে প্ৰথম ব্যৱহাৰ কৰা ধাতুবিধ কি উত্তৰ হ'ব চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব তাম অপচন সি কাৰেক্ট মানুহে প্ৰথম ব্যৱহাৰ কৰিছিল তাম ধাতু ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় ৰেড ক্ৰছ ডে ইজ অবজাৰ্ভড ইন হুইচ ডেট উত্তৰ হ'ব 8 মে তাৰিখে সৰস্বতী সন্মান লাভ কৰা অসমৰ প্ৰথমগৰাকী সাহিত্যিক কোন আছিল চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব লক্ষ্মীনন্দন বৰা তেখেত আছিল প্ৰথম সৰস্বতী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা সাহিত্যিক আৰু তেখেতৰ গ্ৰন্থখন আছিল কায়কল্প গ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছিল এই সন্মান উবেৰ কাপ কোন খেলৰ লগত জড়িত উবেৰ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ গেম এনসাৰ হ'ব বেডমিণ্টন হুছেইন সাগৰ হ্ৰদ কোন ঠাইত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ হায়দৰাবাদ